Hello everyone, good morning. More channel Travel with Avanita channel le apnalok সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। গ্ৰীষ্মকালীন যিবোৰ ফুল আমাৰ ফুলনিত বৰ্তমান ফুলি আছে, তাকে হেবিলাকে দেখাম বুলি ভাবিছো আপোনালোকক। পাৰিলে যাবলগীয়া আছে আৰু গ্ৰীষ্মকালীন ফুল কিছুমান আনিবলগীয়া আছে। তাকে যাম বুলি ভাবিছো, কিন্তু এই নেৰানেপৰা বৰষুণৰ বাবে কতো ওলাই যাবলৈ পৰা নাই। আৰু মোৰ দুইজনী ছোৱালীৰো BA1 এক্সাম হৈ আছিল, সেইবাবে মই সিহঁতৰ লগত লাগি থাকিবলগীয়া হয়। সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলো আৰু ব্লগিং কৰিবলৈ যাবলৈও পৰা নাছিলো, কতো ওলাই যাব পৰা নাছিলো। সিহঁত দুজনীৰ লগত লাগি থাকিবলগীয়া হয় পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু এতিয়া আৰু পৰীক্ষা শেষ হ'ল, ভাবিছো ব্লগিং ষ্টাৰ্ট কৰিম, আকৌ কণ্টিনিউ কৰিম। এতিয়া চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা লাইক দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ।